ইউটিউব ইণ্টাৰনেটৰ এনে এক ঠাই য'ত বহুলোকে নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটাইছে। বহুলোকে হয়তো আগতে জনাই নাছিল যে তেওঁলোক একোজন সুবক্তা বা তেওঁলোকৰ কথাৰে কামেৰে আন 10জনৰ মন মোহিত কৰিব পাৰে। এই ইউটিউবে ৰাইজৰ আগত পৰিচয় কৰোৱা এজন ব্যক্তি হৈছে ডিম্পু বৰুৱা। কেৱল অসমতেই নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বহু প্ৰবাসী অসমীয়াই তেখেতৰ ভিডিঅ' চায়। এক কথাত ডিম্পু বৰুৱা আজিৰ দিনত এজন জনপ্ৰিয় ইউটিউবাৰ। ইউটিউবত যদি সেই দোষটো বুলি শুনা পাওঁ, আমি জানো যে এইটো ডিম্পু বৰুৱাৰ ভিডিঅ' হয়। নমস্কাৰ, বায়'পিডিঅ'ৰ সমূহ দৰ্শকলৈ স্বাগতম। আজি আপোনালোকৰ মাজত লৈ আনিছোঁ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ জীৱনৰ কিছু নজনা কথা। 1995 চনৰ 6 আগষ্ট তাৰিখে নলবাৰী জিলাত ডিম্পু বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম পীতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। দেউতাক পীতাম্বৰ বৰুৱা যদিও নলবাৰীত বাস কৰিছিল, কিন্তু তেখেতৰ প্ৰকৃত ঘৰ আছিল মঙলদৈত। জানিবলৈ পোৱা মতে ডিম্পু বৰুৱা সৰুতে বৰ উৎপতীয়া আছিল। ডিম্পু বৰুৱাই সৰুৰে পৰা পাঠশালাত মোমায়েকৰ ঘৰত থাকি ডাঙৰ দীঘল হৈছিল আৰু তাতেই 1212 নং মধ্যবাং প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পাছত 2003 চনত পাঠশালাৰ চৌখুটি হাইস্কুলত নামভৰ্তি কৰে। কিছু ব্যক্তিগত সমস্যাৰ বাবে তেখেতে 7ম শ্ৰেণীত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে তেখেতে 2007 চনত মোমায়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ উভতি আহে আৰু ব্ৰজলক্ষ্মী বিদ্যাপীঠত নামভৰ্তি কৰে। 7ম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8ম শ্ৰেণীত নামভৰ্তি কৰে। এই দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2য় বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত 2013 চনত নলবাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমীৰ পৰা কলা শাখাত 1ম বিভাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত নলবাৰী মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ BLED শিক্ষা গ্ৰহণ কৰি তেওঁ এজন ইংৰাজী শিক্ষক হৈ পৰিছিল আৰু 7ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ইংৰাজী বিষয়ত পাঠদান কৰিছিল। 2017 চনলৈকে তেখেতে ফুল টাইম শিক্ষক হিচাপে কাম কৰিছিল যদিও বৰ্তমান পাৰ্ট টাইম শিক্ষক হিচাপে কাম কৰে। উল্লেখযোগ্য যে তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ ডিষ্টেন্স এণ্ড অপেন লাৰ্ণিং অৰ্থাৎ IDLৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি আছে। এতিয়া চাওঁ আহক ডিম্পু বৰুৱাৰ ইউটিউব যাত্ৰাৰ বিষয়ে। ভাৰতৰ দুজন বিখ্যাত ইউটিউবাৰ টেকনিকেল গুৰুজী আৰু মুম্বাইকাৰ নিখিলৰ ভিডিঅ'ৰ পৰা অনুপ্ৰাণিত হৈ ডিম্পু বৰুৱাই ইউটিউবত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। বৰ্তমান তেখেতৰ 2টা ইউটিউব চেনেল আছে, এটা ডিম্পু বৰুৱা আৰু আনটোৰ নাম ডিম্পুজ ভ্লগ। ডিম্পু বৰুৱা নামৰ ইউটিউব চেনেলটো 2017 চনৰ 19 জুলাই তাৰিখে আৰম্ভ কৰিছিল। কথাতে কয় যে ভুকুতে কল নপকে। ঠিক তেনেদৰে ডিম্পু বৰুৱা এদিনতে জনপ্ৰিয় হৈ উঠা নাছিল। যথেষ্ট কষ্ট কৰাৰ পিছত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ডিম্পু বৰুৱা চেনেলটোৰ জৰিয়তে তেখেতে প্ৰযুক্তিৰ সৈতে জড়িত আৰু বহু সৰু সৰু নজনা কথা সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছিল আৰু বৰ্তমান এই চেনেলটোত 1 মিলিয়নতকৈও অধিক ছাবস্ক্ৰাইবাৰ আছে। তেখেতৰ দ্বিতীয়টো চেনেলৰ নাম ডিম্পুজ ভ্লগ। এইটো চেনেল তেখেতে 2018 চনৰ বহাগ বিহু অৰ্থাৎ 14 এপ্ৰিলৰ দিনা আৰম্ভ কৰিছিল আৰু এইটো চেনেলত বৰ্তমান 1.3 মিলিয়নতকৈও অধিক ছাবস্ক্ৰাইবাৰ আছে। উল্লেখযোগ্য যে ডিম্পু বৰুৱাই প্ৰথমটো ভিডিঅ' চাইকেলেৰে নলবাৰী চহৰখন ফুৰিবলৈ যোৱা দেখুৱাইছিল। তাৰ পাছত তেখেতে নলবাৰীৰ গৰ্ডন স্কুলৰ পৰিৱেশৰ বিষয়ত এটা ভিডিঅ' তৈয়াৰ কৰিছিল। এই ভিডিঅ'টো কিছুদিনৰ পাছত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল আৰু কেইবাটাও টিভি চেনেলত এই বিষয়টোৰ ওপৰত চৰ্চা হৈছিল, কিন্তু পিছত ইউটিউবৰ তৰফৰ পৰা এই ভিডিঅ'টো আঁতৰাই দিয়া হৈছিল। তাৰ পাছত তেখেত ইউটিউবত বৰ্তমানৰ দৰে জনপ্ৰিয়তা লাভ কৰা নাছিল, কিন্তু তেখেতে জিঅ' নেটৱৰ্কৰ ইতিহাস অসমীয়াত দেখুওৱা এটা ভিডিঅ' ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু কোৱা হয় যে এই ভিডিঅ' দুটাৰ পৰাই ডিম্পু বৰুৱাই প্ৰথম পৰ্যায়ত কিছু পৰিমাণে জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ পিছত তেওঁ লাহে লাহে প্ৰতিদিনে এটাকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিলে। ডিম্পুজ ভ্লগ চেনেলটোৰ জৰিয়তে ডিম্পু বৰুৱাই তেখেতৰ দৈনন্দিন জীৱনটোৰ লগতে অসম আৰু বৰ্তমান ভাৰত আৰু ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰিৱেশৰ বিষয়ত ভিডিঅ' বনায়। কথাতে কয় যে ধৈৰ্যৰ ফল সদায় মিঠা। ডিম্পু বৰুৱা আজি এনে এজন অসমীয়া ইউটিউবাৰ যিজনে ইউটিউবৰ তৰফৰ পৰা চিলভাৰ প্লে বাটন আৰু গোল্ড প্লে বাটন পাবলৈ সক্ষম হৈছে।
এজন সফল ইউটিউবাৰ হিচাপে অসমৰ বহুকেইটা নিউজ চেনেল তেখেতৰ সাক্ষাৎকাৰ লৈ ৰাইজৰ মাজত এই সফলতাৰ কথা আগবঢ়াইছে। ডিম্পু বৰুৱা এজন সফল ইউটিউবাৰ হোৱাৰ লগতে তেখেতে নিজৰ কামৰ জৰিয়তে মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে। উল্লেখযোগ্য যে এই বছৰৰে জুলাই মাহত অসমত বানপানীয়ে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল, সেই সময়ত বানাক্ৰান্ত লোকসকলৰ মাজত ডিম্পু বৰুৱাই ৪৩,০০০ টকা সাহায্য প্ৰদান কৰিছিল। এজন সফল ইউটিউবাৰ, অসমৰ এজন সম্পদ ডিম্পু বৰুৱা আজি অসমৰ লগতে সমগ্ৰ ভাৰততে জনপ্ৰিয়। আগন্তুক দিনত তেখেতে নিজৰ ভিডিঅ'ৰ জৰিয়তে আমাক নতুন নতুন ঠাইৰ পৰিৱেশৰ লগতে আৰু বহুত নজনা কথা শিকাই যেন তাৰে কামনা কৰিছোঁ। ধন্যবাদ।